Hello guys, good morning. Akow eti notun video hoite pray 2 mahor pisot akow uboti ahisu thik ase. So aji sage koto vlog shoot koribo na jao ride to na jao. Just normally ghorot kisuman kotha ko bisaisu. So bolok video to agoi loi jao. Bortoman ma oso pa honge prothomote light set off kori room. So ghoror pa olalu. Jao sun. Bye. Ketan kotha huduge mak maeno ki koi saoge. তাৰ পিছত বাকিখিনি দেখা যাব কি হয় 2 মাহ তো কোনো ভিডিও আহা নাছিলে বাৰু নেক্সট আহে না নাহে নাজানো পুৰণা ঘৰটো হতে এটা থাকিছিলো বহুত দিন সো ঘৰ আহি পালোহি গৈ চাও মা ওচৰলৈ গৈ চাওচোন ও মা এফালে আছে এফালে কথা এটা আছে কথা এটা আছিলে কোৱা দুমাহৰ ভিডিও সিডিও বনোৱা নাই ন সো সবে কৈছে যে মানে কি ব্লগ চাকো লাগে কি কও দিয়া বনাই আকৌ বনাই দিয়া আৰু লাইক দিব কবা শেয়াৰ কৰি দিব কবা নতুন বাইক লৈছো ন এতিয়া নতুন বাইকত ভিডিও নতুন বাইকল গলে এটা বনাই দি যদি সাপোর্ট তো পাও যদি সবে সাবস্ক্রাইব তো কৰি দিয়ে তেতিয়া কি কও আকৌ ব্লগ চাহি যাব নে চেনেলটো বন্ধ হৈ যাব ব্লগ চাহি যাব আৰু কৈ দিব কবা আৰু সবকে নতুন বাইকৰ লগত লাইক শেয়াৰ তেন্তে আকৌ নতুনকে ব্লগ চাহি যাব কাইলৈপা হে বাইকখনটো আহিয়ে গ'ল তো বাইকখন দেখাই দিও এবাৰ দেখা নাই দিয়া লাগে কোনো দেখাই দিয়া সকলোকে তোমাৰ বাইকখন দুটা দেখাই দিলে লগতে গৈ এইটো আমাৰ মোবাইলটো দেখিছে না একো ঠিক নাই একদম আন্ধাৰ হৈ আছে সো ফাইনেলি এখন হেনাখন আনিলোগে এইখনতে পুৰণাখন বাৰু আছেই বাৰু বাকীখন এখন আনিলোগে এই ৰ আতৰ তোৰ লগত পিছত পাতিম প্ৰথম ৰাইজ ৰ তোৰ লগত পিছত পাতিম প্ৰথম বেলেগৰ লগত পাতি ল ৰ যা মাতিছে যা যা তো এখন আনিলো ইয়াজি নে কি এখন ইয়াজদি এডভেঞ্চাৰ আনিলো এখন সো বাইকখনটো বঢ়িয়া বাৰু অফ ৰোডিং কৰিবলৈ বঢ়িয়া বোকা হাগি আছে ধুব লাগিব আজি মা এখনতে ষ্টাৰ্ট কৰি দিও আকৌ নিউকে নহয় বাৰু সেইটোতে যদি সাপোৰ্টটো দিয়ে এ ৰ তই কি হ'ল তই কিবা কবি নেকি কিবা কবি নি নকওঁ না বহি থাক ষ্টাৰ্ট কৰি দিও যদি সবে সাপোৰ্ট কৰে সো বাইকখনো কেনেকুৱা লাগিছে জনাব সো যদি আৰু সবে সাপোৰ্টটো কৰে সো কাইলৈৰ পৰা এটা দুটাকে সৰু সুৰাকে ভিডিঅ' আহি থাকিব আৰু পাৰিলে হা সকলোৱে লাইক শেয়াৰ কমেন্ট কৰি দিব আৰু তেতিয়া ভিডিঅ' দি ভাল লাগিব সাবস্ক্ৰাইবটো সবে বঢ়াই দিব কাৰণ হাতত আছে মোৰ আৰু 4 মাহ 1 বছৰ হ'বলৈ সো 4 মাহ যিমান পাৰো সিমান দিম বাইকখনৰ সৈতে মনিটাইজেশ্যন কৰাই দিব আৰু সো বাইকখনটো দেখাই দিলো আহি যাব কাইলৈ পৰা ভিডিঅ' তই যাবি না ব্লগ শ্বুট কৰিবলৈ সময় মিলিলে তেন্তে মাৰ লগতো যামগে ই ষ্টাইল দিছে একদম কেমেৰাটো দেখা লগালগ তো সময় দেখিলে মাকো লগত লৈ গুচি যামগে সকালৰ পৰা যদি সাপোৰ্ট কৰে দি চাম 1 মান্থ কন্টিনিউ চাও ডেইলি ব্লগছ দিব কাৰণে মানে এইটো নহয় যে অকল ৰাইডতে যাম মানে কি ওচৰে পাজৰে ইনে ক'বাত গ'লো মই ডেইলিনো দিনটোনো কি কৰোঁ ৰাতিটোনো কেনেকৈ পাৰ কৰি সেইবোৰ দেখাবলৈ ট্ৰাই কৰিম এক্সট্ৰা বাইকত ক'বাত ব্লগছো শ্বুট কৰিব যাম মাজে সময়ে ডেইলি নহয় আৰু কাৰণ তেলৰ কথা আছে তেলৰ যিটো দাম যেতিয়া পাৰোঁ নে কি নে সদায় বাইকেৰে যাম সদায় বাইকে যাবলৈ তেলটো লাগিব ন সেইটোৱে সো পিছত দেখা যাব আৰু কি হয় সো তেন্তে কাইলৈৰ পৰা ব্লগছটো আহি দিব যদি আপোনালোকে কমেণ্ট কৰিব যদি ব্লগছ লাগে তেতিয়া কমেণ্ট কৰি দিয়ক যে কাইলৈৰ পৰা ডেইলি ব্লগছ দি দিবলৈ আকৌ আগৰ নিচিনাকৈ ডেইলি নতুন নতুন জেগাত ফুৰিব যাম আকৌ আগৰ নিচিনাকৈ ভিডিঅ' বনাম ডেইলি ভিডিঅ' সো আজিলৈ বাই বাই সো ৰাতিপুৱা 7টা বজাতে সেইটো সুধিবৰ কাৰণে মই ঘৰ পালোহি সো বাই বাই অল সকলোকে সেই ঘৰৰ গুড মৰ্ণিং